এজ ইউজুৱেল পেট্ৰলিং ডিউটি আমি এজ ইউজুৱেল পেট্ৰলিং ডিউটিত আহিছোঁ 8:30 বজাত আহি পিনে তাৰপিছত আমি জংঘলত এম্বুছ কৰি আছিলোঁ এম্বুছ কৰি নদী সিপাৰৰ পৰা আৱাজ পাইছোঁ চাউণ্ড পাইছোঁ গাড়ীয়ে সোমাই আছে বুলি তাৰপিছত আমি আস্তেকৈ নামি গৈ বেলেগ চাইডৰ পৰা নামি গৈ পিনে আমি জংঘলতে সোমাই আছিলোঁ তাৰপিছত গাড়ী দুটা এটা গাড়ী জংঘলতে আছিলে আৰু এটা গাড়ী আহি আছিলে আমাৰ ফালে মুভমেণ্ট এটা গাড়ীত 2 পিচ নে 3 পিচমান লোড আছিলে ই পলাই গ'ল আৰু এইটো গাড়ী পলাব লওঁতে আমি এটেক কৰিলোঁ মানে কি লাখুটি দি এই আমাৰ হাতত লাখুটি আছে এই লাখুটি দি আমি সাইড গ্লাছ আৰু ফ্ৰণ্ট গ্লাছত এটেক কৰিছোঁ এটেক কৰোঁতে ভাঙি গৈছে তাৰপিছত সি বেছিকৈ কাটি দিওঁতে খালতে সোমাই গ'ল খালত সোমাই যাওঁতে ফচি গ'ল এইটো গাড়ী এতিয়া আমি লৈ আহিছোঁ গাঁৱৰ মানুহে আমাক হেল্প কৰিছে হা তাৰপিছত এতিয়া আমি এতিয়া ৰেঞ্জ হেডকোৱাৰ্টাৰত লৈ যাম সেই সময়ত যে গাড়ীটো দুটা পাইছে নে এটাটো পলাই গ'ল এটা পলাই গ'ল আৰু এটাহে আমি পাইছোঁ আৰু এতিয়া পোৱা গাড়ীৰ ভিতৰত কি পাইছে সামান দা আছে আৰু কৰত পাইছোঁ সামান আছে এতিয়া আছে দেখাবিচোন এইবোৰ বস্তু লৈ আহিছে এইটো চাওক আৰু এইটো আমাক ইয়াৰ আগত এইটো খুলিও দেখুৱাই দেনা এটেক কৰিছিলে আমাৰ ষ্টাফ মানে ইনফৰ্মাৰে ষ্টাফ এটেক কৰিছিলে এতিয়া চাওক জংঘলত আমি বিনা হাতিয়াৰত তেনেকৈ যাব নোৱাৰে হোমগাৰ্ড থাকিও আমি একো কৰিব নোৱাৰোঁ এই ড্ৰাইভাৰখন কেনেকৈ পলাইছে তাৰপিছত আমি এইফালে মই লেফ্ট চাইডত আছিলোঁ ড্ৰাইভাৰটো ৰাইট চাইডৰ পৰা ওলাই গুচি গ'ল পলাই গ'ল চাবি এৰি পিনে পলাই গ'ল এইটো চাবি আছে গাড়ীৰ এৰি পলাই গ'ল আৰু এতিয়া গাড়ীখনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো গম পাইছেনে কি কয় নাম্বাৰ প্লেট নাই মই এতিয়া গাড়ীৰ ভিতৰৰ চেচিছ নম্বৰটো লৈছোঁ ফটো মাৰি লৈছোঁ মই এতিয়া ৰিপৰ্টত সেইটোৱে দিম চেচিছ নম্বৰ